সকলকে খুলুমবাই নমস্কাৰ। আজি মই খুবেই আনন্দিত যে আমাৰ গোসাইগাঁৱৰ এটা ভাল নেতৃত্ব দিছে। মোৰ লগত ইয়াত নবীন হাজাৰী আৰু নিখিল হাজাৰী আছে, এজনে ভাই ভনী হয়। আৰু তেখেতসকলৰ নেতৃত্বত আমাৰ ইয়াত আজি যি কাৰ্যসূচী হৈ আছে মিষ্টাৰ এণ্ড মিছ কিডছ টিন গোসাইগাঁও দিবা ন, সেইটো প্ৰগ্ৰাম ৰাখিছে তেখেতসকলে। আৰু সেইটোৰ জৰিয়তে তেখেতসকলে এটা প্লেটফৰ্ম দিবলৈ যত্ন কৰিছে যে আমাৰ জুনিয়ৰৰ পৰা আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰি যিমান আমাৰ টিনেজলৈকে যিসকল ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলক নিজৰ যিটো টেলেণ্ট আছে সেই টেলেণ্টবিলাক, তেখেতসকলৰ যিটো কোৱালিটি আছে, তেখেতসকলৰ যিটো কনফিডেঞ্চ লেভেল আছে, সেইটো তেখেতসকলক বুষ্ট আপ কৰাৰ কাৰণে, তেখেতসকলক বেটাৰ প্লেটফৰ্ম প্ৰভাইড কৰাৰ কাৰণে, আমাৰ দুনিয়াটোক বা পৃথিৱীখনক ফেচ কৰিবলৈ তেখেতসকলে এটা যাতে এতিয়াৰ পৰা এটা চেলেঞ্জ ল'ব পাৰে, তেখেতসকলে এতিয়াৰ পৰা এতিয়া যাতে সাজু হ'ব পাৰে, সেইখন প্লেটফৰ্ম তেখেতসকলে প্ৰভাইড কৰি আছে। সেইকাৰণে তেখেতসকলক অৰ্গেনাইজাৰ্ছসকলক পল্লৱী আৰু নিশিক মই দুয়োজনকে কংগ্ৰেচুলেশ্যনছ দিব খুজিছোঁ আৰু তেখেতসকলক উৎসাহ দিব খুজিছোঁ, উৎসাহ যোগাব বিচাৰিছোঁ যাতে তেখেতসকলে এনেকুৱা প্লেটফৰ্ম দি যায় আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আমাৰ টিনেজাৰ্ছসকলক, আৰু সেইটোৰ জৰিয়তে তেখেতসকলক যাতে ৱৰ্ল্ডক ফেচ কৰিবলৈ যাতে ৰেডি কৰায় আৰু তেখেতসকলে ফিউচাৰত যাতে শ্বাইন কৰিব পাৰে। কাৰণ এজন ল'ৰা বা ছোৱালীয়ে সৰুৰ পৰা এটা প্লেটফৰ্মটো যেতিয়া পাই যায় আৰু তেখেতসকলৰ কনফিডেঞ্চটো যেতিয়া বিল্ড আপ হৈ যায়, আমি ভাবিব পাৰিম যে 50% অলৰেডি ছাকচেছ তেখেতে লাইফত। কাৰণ বহুত মানুহে হাবাথুৰি খাব লগা হৈ যায়, বহুত ধৰণৰ লাইফত ধুমুহা আহে, চেলেঞ্জ আহে, প্ৰত্যাহ্বান আহে, বিভিন্ন ধৰণৰ হাৰ্ডেলছ বা অবষ্টিকলছ আহে, কিন্তু তেখেতসকলে ফেচ কৰিবলৈ তেতিয়া সক্ষম নহয় বা সাহস নকৰে। কিন্তু এতিয়াৰ পৰা যদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক এনেকুৱা প্লেটফৰ্ম প্ৰভাইড কৰিব পাৰোঁ, তেখেতসকল বহুত বল্ড হয় আৰু তেখেতসকলে কনফিডেণ্ট এটা বিল্ড আপ হয়, বুষ্ট আপ হয়, আৰু সেইটোৰ জৰিয়তে তেখেতসকলৰ কাৰণে ফিউচাৰত নিজৰ জীৱিকাৰ কাৰণে বা তেখেতসকলে যিটো সমাজৰ কাৰণে কণ্ট্ৰিবিউট কৰিব লাগে বা দেশৰ কাৰণে কণ্ট্ৰিবিউট কৰিব লাগে, তেখেতসকলে পিছুৱাই নাথাকে। তো মই অৰ্গেনাইজাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।